সকামত দিয়া মিঠৈকেইটাই মই কি বনাইছিলোঁ আপোনালোকক দেখাওঁ বলক। মিঠৈকেইটা খাবলৈ ইমান ধুনীয়া, এঠানি কৰিব মন নগ'লে, সেইটো কাৰণে মাক ফোন কৰি সুধি ল'লোঁ। মই মানে বনাবলৈ নাজানো, মাক আগতে বনোৱা দেখিছোঁ, মানে বনাই দিছে খাইছোঁ, কিন্তু মানে কেনেকৈ বনায় মই একজেক্টলি প্ৰচেছটো জনা নাছিলোঁ। মাক ফোন কৰি সুধি ল'লোঁ, কলপাত এখিলা ল'ব ক'লে আৰু লৈ পেলাই তাতে পিঠাটো দিব ক'লে আৰু দি পেলাই চেপেটা কৰি কলপাতখন যেনেকৈ আমি কচু চচু পাতত দিওঁ তেনেকৈ বান্ধিবলৈ ক'লে আৰু তেনেকৈ বান্ধিলোঁ মায়ে কোৱা মতে। আৰু বান্ধি পেলাই কেৰাহী এটা ল'লোঁ, লৈ পেলাই তাত দি দিলোঁ, ঢাকোন এখন মাৰি দিলোঁ আৰু ইলুটি শিলুটি কৰি দিলোঁ, পিঠা হৈ গ'ল। খাবলৈ কেনেকুৱা হয় নাজানো আৰু। পিঠাটো যে বনাইছিলোঁ এইটো হৈ গ'ল কেৰাহীত দেই, চাওঁ কেনেকুৱা হৈছে। ধুনীয়া হৈছে দেই, দেখিবলৈ ধুনীয়া হৈছে, খাবলৈ কেনেকুৱা হৈছে নাজানো। গৰম আৰু এইটো দেখিছেনে, এইটো গৰম হৈ আছে পূৰা, এনেকুৱা হ'ল। এতিয়া খাম ভাঙি পেলাই অকণমান খাই চাওঁ কেনেকুৱা হৈছে। গৰম, বহুত গৰম আৰু নোৱাৰিছোঁ। খাবলৈ বেয়া ধুনীয়া, আপোনালোকে এনেকৈ খাই চাব দেই, বহুত টেষ্টি হয়। আৰু মানে ইয়াত গাখীৰ মিলাই থোৱা আছে, গুড় আছে, খাবলৈ ধুনীয়া হ'ব আৰু নাৰিকলো আছে ইয়াত, বহুত টেষ্টি হয়।